আল্লাহুম্মা আমিন। প্ৰচণ্ড শীতত এখন কম্বলৰ প্ৰয়োজনীয়তা দৰিদ্ৰ অসহায় লোকতকৈ কোনে অধিক বুজিব পাৰে। হয়, এইকেইদিন আজমল CSR সংস্থাবোৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম্বল বিলোৱা কাৰ্যসূচী হাতত লৈছে। আজি হোজাই জিলাৰ আশীনগৰ, হিন্দু ব্লক, ইছলাম নগৰ, লামডিং, টঙিয়া, ঠাইচুপাৰ, নগাঁও জিলাৰ ঢিং, বেচামাৰী, মৈৰাবাৰী আদি অঞ্চলত আজমল CSRৰ অধীনস্থ স্বেচ্ছাসেৱী সংস্থা মৰকজুল মা আৰিফে মুঠ 1125খন কম্বল বিতৰণ কৰে। হোজাইৰ ডিমৰুপাৰ গাঁৱৰ এগৰাকী মহিলা মহেশ্বৰী ৰাৱে মৌলানা বদৰুদ্দিন আজমলক কৃতজ্ঞতা জনাই এইদৰে কয়। 2 নম্বৰ ৱাৰ্ডৰ সভানেত্ৰী হওঁ আৰু আমাৰ ইয়াত গৰীব দুখী সকলৰ কাৰণে এটা ঠাণ্ডাৰ দিন এটা মাননীয় বদৰুদ্দিন আজমল চাহাবে আমাক এটা কম্বল দিছে, সেইটো কাৰণে আমি অসংখ্য ধন্যবাদ দিছোঁ। আশীনগৰ গাঁৱত বিশেষভাৱে সক্ষম ব্যক্তিয়েও মৰকজৰ কম্বল বিতৰণ কাৰ্যসূচীলৈ গৈ থকা অৱস্থাত দবকা লাইভৰ কেমেৰাত ধৰা পৰে। আশীনগৰ গাঁৱত কম্বল লাভ কৰি আজমল পৰিয়ালৰ বাবে আল্লাহৰ দৰবাৰত মুনাজাত কৰে এজন স্থানীয় মৌলবীয়ে। আল্লাহুম্মা আমিন। আয় আল্লাহ ইয়া রহমানুর রাহিমিন ইকরামুল আকরামিন। আয় আল্লাহ আমরা ভাই বোধর সাবে গরিব দুঃখী মানুষের বেলা সহায়ক আল্লাহ তানে বলে আগ বাড়াই দেখা। আয় আল্লাহ তাই বিভিন্ন লাইনের আয় আল্লাহ গরিবের সহায় সহযোগিতা করতে আল্লাহ তানে আরো বেশ বেশ সহায় সাহায্য করবার তৌফিক দেও। আয় আল্লাহ তান এই মাল কমল বাটার যারা সহায়ক ডায়রারও আল্লাহ খাম আগবাড়াইয়া করবার তৌফিক দেও আল্লাহ। আয় আল্লাহ ইয়া রহমানুর রাহিমিন ইকরামুল আকরামিন। তান মালরে দৌলত রে আল্লাহ গরিবর সহায়ের মধ্যে খাম লাগাই দো। সাল্লাল্লাহু আলা সাইয়্যিদিনা মুহাম্মদ। আমিন আমিন। মস্তক আহমেদ চৌধুৰীৰ ৰিপৰ্ট, দবকা লাইভ। দবকাৰ সবাতোকৈ ডাঙৰ শ্বপিং চেণ্টাৰ দবকা ডিফু ৰোডৰ হাজী এণ্ড ছান্স মাৰ্কেট। ব্যৱসায়িক প্ৰতিষ্ঠান খুলিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9957333298।